তুমি গাঁৱৰ মানুহ নোহোৱা নিচিনা লাগিছে গাঁৱৰ মানুহ নোহোৱা নিচিনা লাগিছে সঁচাকে ঐ হেৰি ভণ্টি তুমি নোৱাৰা তুমি মোবাইলটো খাৰা কৰি দিয়া খাৰা কৰি দিওঁ কিন্তু এই জোৱাই ষ্টাইলটো আপুনি শিকি লওক আলু গুটি দালি আৰু ডিম পলু আছিলে পলু বুটমা বেঙেনা আলু গুটি কৈ দিয়ক যিমানখিনি পাত ছিঙিছিলে মানুহে গোটেই পাতখিনি এটা মোনাত ভৰালো 2 কেজি 415 গ্ৰাম এইটো দুইহে নি মই 4 নিচিনা লিখি হেই নব দিয়ক পেহী নব আমাৰ ভণ্টি এই মানুহখিনিক অথনিয়ে চাহ পানী তাপানী খোৱালো ঘৰলৈ যাবলৈ নাই চাউল মুঠি কিহে ল'লে মানুহখিনিতো বহুত দেৰিতে আহিলে বহুত পাত ছিঙিলো এইটো এমোনা হ'ল এইটো এমোনা মই এজনীক আজি চান্স এটা পাইছিলোঁ উঠাওঁ বোলো দেই বেগ মাৰি মাৰি আহিম আৰু বা কেনো চান্সটো নিদিলেও মোক সেই একণি জেগাত মই কওঁহে কথাটো ক'লে যে মই মাইকীজনী উঠাই বেগ মাৰিম সেইটো কথা হ'ল নি আৰু একদম মোৰ লাষ্ট জ্ঞান মই ক'ত বেগ মাৰিব লাগে কি কথা মই একো নাজানোহে জানিবা আজি কথা নাপাতো মই কাৰ লগতো মনটো কিবা আজি তোমাৰ হাতকে ডাউন দেখিছো ডাউন মানে পইচাৰ কাৰণে বেয়া মানুহৰ পইচাই এই মিঠাটো গম কৰি পেলাই আমাৰ জোৱাই জানে নহয় অ সেই চিনি পোৱা মই ললিতা তুমি ইমান চিনি নোপোৱা নে তোমাৰ কথা তেতিয়া শুনিছো দোকানী ঘৰ পেলাই ৰাস্তাত কেলে নিছা তুমি চোন এই হেৰি সময় পটক এডোখৰ পিছফালে কি ক'বলৈ হাইফালে বোলো গাহৰি গঁৰালটো পিনে সেইপিনে ৰাস্তা আছে নেকি চাইকে যা বুলি কৈ পিনে পঠিয়াই সেই গাহৰিটো ওলাইছে এইফালে জেৱা আছে ক'ত বাট নাই এইপুৰি এনেকে ভবাই নহ'লে সেইফালে গৈ পিনে আনি বোলো আকৌ পাক ঘূৰি আহিলে আকৌ খাই মানুহ ওচৰত ওলামগৈ বোলো সেনেকে বুলি ভাবি আহিছিলোঁ তুমি গাঁৱৰ মানুহ নোহোৱা নিচিনা লাগিছে গাঁৱৰ মানুহ নোহোৱা নিচিনা লাগিছে এই জগটোত কি আছে আপোনালোকে গম পায়নে চাহ আছে এইফালে ফুটা মানে হাৱা যাবলৈ এই গিলাচ লৈ লৈছোঁ সেইখিলে দোকান এখনলৈ গৈ এই পকেটত আছে বিস্কুট চবফালে চাব লাগে পাত আনিব লাগে জুখিব লাগে মানুহখিনি চাব লাগে চাহ দিব লাগে কি 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 কা নেকি কাইলৈ ক'ত যাবা কাম আছে আকৌ কাইলৈ হ'ব দিয়া দেওবাৰ পাং ছুটি দিলোঁ হ'ব যাবা হ'ব যাবা আহক পেহী বমা পুৰা লাইন লাইন গৈছে হয় দিমেছ হা আছে নে ঘৰত আছে খাটাং আছে মই লৈ যাম ছোৱালী নাথাকিলে আকৌ দিগদাৰ হ'ব আকৌ নবছৰতে এই অকণমান এনেকুৱা বিয়া চিয়া নোহোৱা এইবোৰ মোক নালাগে বিয়া নোহোৱা ডাঙৰ লাগিব বিয়া এই নহয় এই ধেমালি কৰিছোঁ ন ক'ত নহয় চাহ পায় হেৰি ভণ্টি হেৰি জণ্ডিছৰ বেমাৰ তোমাৰ মোবাইলত চাবা ওলাব নহয় ঠাণ্ডা পানীটো খাবা বেছি পৰিমাণে পাৰিলে এই মিচিটো অলপ খাবা মিচি তাল মিচি বুলি কয় যে সেই দোকান পৰা আনি সেইটো ভাঙি পানীৰ লগত পাৰিলে খাবা তুমি বুটটো খোৱা ঠিকেই কৈছে বাৰু আৰু এটা কৰিব পাৰা সেই বুটটো যে তুমি তিয়াই থোৱা সেই বুটটো প্ৰথমতে নিতিয়াৰ আগত তুমি ধুই ল'বা গোটেই বুটখিনি যিখিনি পানীৰ লগত তিয়াবা নহয় সেই পানীখিনি বুটৰ পানীখিনি সেই মিচিৰ লগত মিক্স কৰি তুমি খাই দিবা ৰাতিপুৱা খাবা সেই তোমাৰ বেমাৰটো মই ভাবিছোঁ ভাল হ'ব লাগে কাইলৈ আমাৰ আছে চাহ গোটৰ মিটিং প্ৰথম কথা মই তোমাক কৈ চাইছোঁ তোমালোকৰ ঘৰত হ'ব নে বেলেগত হ'ব মেট্ৰিকৰ ঘৰত হ'ব যোৱা মাহত আমাৰ ঘৰত হৈছিলে হয় নে মিতুদা
অ ভন্টি গম পোৱাছ নে নব মোক ইমান বেয়া পালে নেব মানুহখিনিক মই আজি ভাবিছিলো নেদেখুৱাওঁ বুলি কিন্তু নদেখুৱাকে মই থাকিব নোৱাৰিম মোৰ কামেই এইটো যে লাগিলে কি আৰু আমাৰ নবৈনো কেলে বেয়া পালে মই তাকে চিন্তা কৰিছো অ নবৈ বেয়া পোৱা আটাইতকৈ কাৰণ এটা আছে চব তোমাৰ পৰাই হৈছে কি নহয় সেইটো কথা কি তাৰমানে ব এতিয়া কিমান মানুহৰ মোবাইলত এতিয়া ওলাইছে কিমান মানুহে কয় ঘৰৰ মানুহ এতিয়া শুকান দাই কওক মানুহে যদি নবক নাম আগতে চুমি বুলি মাতে জাবাং কৈ বুলি এতিয়া মাতিলে সন্মানটো ক'ত থাকিব আজি সেইটো কথা নহয় নহয় সেইদিনাখন তুমি কোৱা কাৰণেহে ওলাই গ'ল কথাটো সেইদিনাখন আকৌ নবৌক এতিয়া কাজুকুতে নামটো কোৱা কাৰণে এনেকুৱা হৈছে এতিয়া যেনিবা নিজৰ কথাটো দুখ ধৰিলে লোকৰ সেই বটল দেখি কলে একে ৰঙৰ বটল একেবাৰে নব মোক বেয়া নব বটলটো মই দি দিওঁ এই নব অকণমান দিব দেই প্ৰথমতে ইজনী হ'ব খালো অকণ পানী এই আপোনাৰ অকণমান দিয়ক ক মোৰ নাই কণী আছে তোমালোকে ভাব লাগিব মই অকণমান খালো ইয়াৰ 2 নম্বৰ বাৰ এইটো নহয় নহয় এইটো মই আপোনাৰটো নহয় কাৰ জানো এইটো চোৱা 10 কেজি এইটো কাৰ হ'বলে অ এইটো জোৱাই 10 কেজি অ সেইটো তোমাৰ অ মোটো মই নিজে খাও 9 কেজি কোন 9 কেজি হ'ব সেইটো চা ডাঙাচোন এইটো 5 কেজি এই জোৱাই ভালকে চাবা ঐ এজনী অকলে ভুল কৰিব সেইটো সেইটো ৰবা দে এইটো কাৰ হ'লে অ সেইটো পেহি এই মাজত তলত থৈ দিওঁ মাজতো পিটি গ'লে লগটো লাগি গ'ল অ সেইটো এবাৰ পিটিকি দিয়ে এবাৰ পিটিকিলে হ'ব আৰু এবাৰ পিটিকি দিওঁ সেই লগটো খোল খোৱা নাই এই জোৱাই চোৱাও কিমান কেজি 4 কেজি এইটো পেহি হ'ব 4 কেজি লগটো আকৌ লাগিলে জোৱাই মাজতে এবাৰ পিটিকি দিওঁ ভালকে নাই লগটো এইটো লাগি গ'লে ভাল ই বেছি কফ হৈ গ'ল ৰবা অকণমান ৰৈ দিয়া কেজি ওলাব আমি চিঙি থিম তৰি খাই দিওঁ ওলা অ ডাঙা এইটো ললিতা ন 3 কেজি চা ভালকে ডাঙো ন 2 কেজি এইটো কা 3 কেজি আকৌ লগটো ভাঙি লোৱা এবাৰ পিকিলে হ'ব লগটো খাই গ'লে হৈ যাব এইটো কা হ'লে অ 90 3 কেজি ন অ অ এইটো কা আমাৰ মিনু কাই নি মিনুটা 2 কেজি এইটো এটা মিনটা পঠাব এটাত ভক আহক এইটো বাইদেউ তালৈ কৈ দিওঁ এই লগটো লাগি গ'ল আকৌ এবাৰ খুলি লোৱা নাই হোৱা এবাৰ পিটিকি দিয়ে চাবা আকৌ সেইফালে ওলাই থাকে ন সেইখন ডিছখনত অ হ'ল পাই অ 3 কেজি ধৰিলো এইটো 275 গ্ৰাম 3 কেজি এইটো বাইদেউ অ একেটাতে ভৰাই দিয়ক পুৰা প্ৰথমতে এইটো গছকি এইফালে ওচৰলৈ আনি লওক এইফালে এটাতে ভৰাম অ এটাতে ভৰাই গোটেই মানে কিনাবোৰ খচি মিনিটা সেইবোৰ আনক ইয়াত ভৰাই দিয়ক মিনিটা এই জোৱাই ষ্টাইলটো আপুনি শিকি লওক কেনেকৈ ভৰাইছে
ললিতা ঠাণ্ডা ভাতটো কি খালে পলু আছিলে পলু এই নব সেই সেই পলিথিনৰ সেইডাল কেনেকৈ ছিগিলে বুট মাহ বেঙেনা আলু গুটি আৰু আৰু একো নাই কোনে বনালে কোনে বনাব আমাৰ মানুহ আছে নহয় ভণ্টি কৈ দিয়ক এইটো কথা কলো মই সেই তেনেকে খাইছো বুলি কয় মিছা কথা কৈছো বুলি ক'লে ৰাতিপুৱা মাংস বুলি কৈ দিম খেলি মেলি কৰিলে যিমানখিনি পাত ছিঙিছিলে মানুহে গোটেই পাতখিনি এটা মোনাত ভৰালোঁ ঠেচি মানে ঠেচি আৰু মটৰচাইকেলৰ এই ছিটটোত পিছৰ ছিটটো এনেকৈ বান্ধি ল'লোঁ এতিয়া মই চলাই যাম পাতখিনি ঘৰলৈ লৈ যাওঁ মানে ধুনীয়াকৈ মেলি থৈ দিওঁগৈ আৰু অলপ পিছতে গাড়ী আহিব লৈ যাবহি মিনুদা ব'লক মই গৈ আছোঁ এতিয়া সময় হ'লগৈ 3:07 আৰু আমাৰ চাহপাত নিবলৈ গাড়ীও আহি গ'ল নতুন এখন বাগানলৈ আকৌ আহিছিলোঁ পাত ছিঙিম বুলি ছিঙিছিলোঁ হ'ব ভালকৈ ধুনীয়াকৈ ছিঙি নহ'লগৈ এখন বাগানত নযোৱাই বহুত আছে ন এই যোৱা হে এই মোনা মোচি নহয় তাতে ভয় খুৱাই দিয়া আহা গাড়ী আহিলে মিনুদা পেহী আহক এই যোৱাই সেইটো খোলা অন কোৱা কাটাৰটো ইয়াতে জুখি কৈ একেটাতে ভৰাই লওঁ তাত তাৰমানে জুখি নাথাকোঁগৈ আৰু তাত বেয়া হ'ব জুখিবলৈ ললিতা 1 কেজি পেহী হ'ব দিয়া এই যোৱাই হ'ব ভাত খাওঁতে গ'ল এই 2 কেজি পেহী দিয়া নিকৈ ই যোৱাই মোবাইল একেবাৰে এনেকুৱা হ'ল দিয়া মোবাইল আহিলোঁ যোৱাই গমে পাম যোৱাই মোবাইলত চাব লাগিব তুমি মোক ডাইৰেক্ট চাই থাকিলে নহ'ব ডাইৰেক্ট চাই থাকিলে তোমাক খেলি মেলি হৈ যাব আমাৰ নিং কৰি দেই নিং কৰি 2 কেজি 3 কেজি খুব হয়তো 3 কেজি হ'ল এইজনী আৰু সন্দেহ কৰিলে কয় 2 কেজি 415 গ্ৰাম সেইটো 2 হে নিম মই 4 নিচিনা লিখিছোঁ সেই নব দিয়ক আমাৰ নিং কৰি 2 কেজি বৰ ধুনীয়াকৈ আছে কি ল'ব মোৰ বা সন্দেহ চিলিখিনি ইমান ধুনীয়াকৈ চিলি এইটো আমাৰ নহ'ব 1 কেজি হ'ল 2 কেজি নহ'লগৈ দেই 2 কেজি 185 গ্ৰাম হ'ল আৰু লাগিছিলে কেইটামান একেটাতে ভৰাই দিয়ক আমাৰ নহ'ব 1 কেজি আমাৰ মিচিং বাইদেউ ৰ'বা 1 কেজি মিচিং বাইদেউ 1 কেজি একেটাতে ভৰাই দিয়ক এইখিনি গোটেইখিনি একেটাতে জুখি পেলাই মোক ইমানখিনিয়ে পাত ই বাগানখনত আজি আকৌ সোমবাৰে চিঙা হ'ব সোমবাৰে আজিয়ে ক'লোঁ দেই পেহী নবৌ আৰু ভণ্টি তোমালোকতো ছেকেণ্ড সহায় দিবলৈ গ'লে সহায় ছেকেণ্ড ৰৈ নাথাকিবা অকৰা লাগি ককাইদেউ অকণ সহায় কৰি দিয়ে বেছি খাবলৈ নিদিব আকৌ তোমাক এজন গুৰু ভাং আকৌ তোমাক মিনটো তাক ক'লেহে হ'ব ক'ত ভাং আছে কি কথা আমাৰ পপাই মিনটো তাক কৈ থৈছে মিনটোৱেহে আনিব পাৰিব ভিতৰৰ পৰা চাদা ক'ত আছে কি কথা মিনটোতে জানে চবেই সেইটো অধিকাৰ পোৱা নাই এতিয়া মিনটো তাৰ ছেক্ৰেটাৰী হৈ আছে ভাং দপাত পেহী নবৌ আমাৰ ভণ্টি মই সোমবাৰে ক'লোঁ দেই ললিতা আৰু মিনটো দা মই ঠাণ্ডা পানী আছে নে কিবা এগিলাচ মাৰি দিওঁ দিয়কচোন বটল নহয় ইয়াত গিলাচ এটা দিয়া মিনটো দা আপুনি পাতৰ মোনাখিনি লৈ ব'লক আগত ব'লক এই পাত ছিঙি কেনেকুৱা লাগিলে বেয়া লাগিলে পেহীও বেয়া লাগিলে ছেকেণ্ড বহুত ভাল লাগিলে পাত ছিঙি পাই কেনেকুৱা লাগিলে ব'লা এইটো আনিব নহয় এতিয়া ইমান কষ্ট নকৰোঁ ব'লা 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 ব'লা
এই মানুহখিনিক অথনিয়ে চাহ পানী তাপানী খোৱালোঁ ঘৰলৈ যাবলৈ নাই তাৰমানে ইটো খাওঁ সিটো খাওঁ নক্সা লগাই লগাই যেনে খেদিছোঁ আৰু ধুনীয়াকৈ দি দিব ওলাই যাব অঁ ধন্যবাদ সোমবাই দেই এতিয়ালৈকে এন্ধাৰ হোৱাই নাই 6টা বজালৈকে এন্ধাৰ নহ'ব 6টা বজাৰ পিছৰ পৰা আন্ধাৰ হ'বলৈ ধৰিব আৰু দিনটো প্ৰায় দীঘল হৈছে সেই মাঘ বিহুৰ দিনাখনৰ পৰা সেই মেজিৰ তলত থকা দিনাখনৰ পৰা এতিয়া মই এই মিনিটুটাক ঘৰত থৈ আহোঁগৈ ৰাস্তা লগত দি দিওঁ অলপমান সহায় কৰি দিছে ভিডিঅ'টো বনাবলৈ সুবিধা পাইছোঁ